এনেকুৱা বহুত ভিডিঅ'ত নানান ধৰণৰ মন্তব্য দিয়া পাইছো হিজাব পিন্ধাক লৈ মানুহৰ নানান ধৰণৰ কথা এইযোৰ হেনো আমাৰ ইণ্ডিয়ান কালচাৰৰ কাপোৰ নহয় এইবোৰ হেনো আমাৰ অসমীয়াৰ সাজ পোছাক নহয় ইয়াত মই কেইটামান কথা কম কোনো যাতে কথাখিনি ইগত নলয় দকৈ চিন্তা কৰি চাই হিজাব বন্ধ কৰিব লাগে বুলি যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকক মই ক'ব বিচাৰো যিবোৰ কাপোৰে নাৰীৰ সন্মান বৰবাদ কৰাৰ লগতে দেউতাকৰ সন্মানো নষ্ট কৰি আছে বৰবাদ কৰি আছে সেইবোৰ কাপোৰ বন্ধ কৰাৰ জেগাত হিজাবখনৰ পিছত কিয় পৰি আছে এনেকুৱা কিছুমান কাপোৰ পৰিধান কৰা দেখা যায় যিবোৰ কাপোৰত নাৰীৰ পেট ওলাই থাকে নাভি ওলাই থাকে টপিনা ওলাই থাকে টিকা পৰ্যন্ত ওলাই থাকে সেইবোৰ কাপোৰ কি ইণ্ডিয়ান কালচাৰৰ হয় সেইবোৰ কাপোৰ কি অসমৰ সাজ পোছাক হয় এতিয়া মোক এটা কথা কওক যিবোৰ কাপোৰে নাৰীৰ সন্মান ঢাকি ৰাখে নাৰীৰ মান বঢ়াই আছে সেইবোৰ কাপোৰ বন্ধ কৰাৰ জেগাত যিবোৰ কাপোৰে নাৰীৰ মান বৰবাদ কৰি আছে সন্মান বৰবাদ কৰি আছে সেইবোৰ কাপোৰ বন্ধ কৰাটো জৰুৰী নহয়নে মই এটা কথা ভালদৰে জানো যেন হিন্দু মুছলমান কৰিবৰ বাবে কিছুমান মানুহে এই পোছাকযোৰৰ ওপৰত আঙুলি টুৱাই আছে তেওঁলোকক মই এটা কথা সুধিম উত্তৰটো দি যাব সীতা দেৱীয়ে এনেকুৱা কি কাপোৰ পৰিধান কৰিছিল য'ত লক্ষণে তেওঁৰ ডিঙিটো দেখা নাছিল ডিঙিত পিন্ধি থকা চেণ্ডাল দেখা নাছিল সীতা দেৱীয়ে এনেকুৱা কি কাপোৰ পৰিধান কৰিছিল য'ত লক্ষণে তেওঁৰ কাণখন দেখা নাছিল কাণত পিন্ধি থকা ফুলিযোৰ দেখা নাছিল সীতা দেৱীয়ে এনেকুৱা কি কাপোৰ পৰিধান কৰিছিল য'ত লক্ষণে তেওঁৰ মুখখন দেখা নাছিল পাৰিব উত্তৰ দিবলৈ নাজানে যদি মই কওঁ শুনক সেইযোৰ হিজাপে আছিল যিযোৰ তোমাৰ সীতামাই পিন্ধিছিল হয়তো ৰং বেলেগ হ'ব পাৰে বা পিন্ধাৰ ঢং বেলেগ হ'ব পাৰে কিন্তু হৰি ঢাকি ৰখা আৰু মুখ ঢাকি ৰখা কাপোৰখনকে হিজাব বুলি কোৱা হয় গতিকে হিন্দু মুছলিম কৰি নিজৰ দেশখন বৰবাদ নকৰিবা আৰু মই হিন্দু মুছলিম কৰিবলৈ ভিডিঅ'টো বনোৱা নাই মই মাথো এইটো বুজাব বিচাৰিছো যে হিজাব পিন্ধা মানুহৰ সন্মান কমি নাযায় বাঢ়িহে যায় আৰু হিজাব কাপোৰটো কোনো বেয়া কাপোৰ নহয় ধন্যবাদ